सरभग समष्टिनि एमएलएनि सायाव फोथायनाय गैया बे समष्टिनि रायजोफोरा गोबां खेब खावलायसेयावबो जेबो हेफाजाब मोनैयाव खांलायनानै जमा खालामनाय रांजोंनो रायजोफोरा गबथाबथानि लामाखौ फाहामदों। सरभग विधानसभा समष्टिनि सकसका डेभलपमेन्ट ब्लकनि बेन्दोंआव थानाय निसुकानि लामा फुख्रि ना आबाद फोथार थांनो हायै नुथाय बे लामाजों खस्थयै हान्थिनो गोनां जादों रायजोफोरा। निसुकानिफ्राय बरपेटा रड थांनाय लामानि निसुकायाव लामाखौ लानानै मोनसे जेंना सोमजिदों। बे लामाखौ फाहामनांगौनि थाखाय जायगानि रायजोफोरा एमएलए मनोरन्जन तालुकदारखौ गोबां खेब आरज बिलाइ होनानै खावलायदोंमोन। बेनि उनावबो लामा फाहामनायनि थाखाय साननो एबा नायफिननो सम गैया एमएलएआ। बिसायख'थिनि समाव गोबां जौगानायनि खामानि मावनायनि खोथा होदोंमोन होननानै रायजोफोरा खुद्रिखांदों। नाथाय नंखाय खोथा होननानै थगायबाय समष्टिनि रायजोफोरखौ, जायनि थाखाय ओनसोलनि फरायसाफोरजों लोगोसे रोजा रोजा आबादारिनि थाखाय जेंना गोनां लामाखौ रां खांलायनानै फाहामदों। फैगौ समफोराव बे एमएलएनो भट होला होननानैबो फोरमायो। আমি পোনপ্ৰথমে আমাৰ এই শ্ৰমজীৱী ৰাইজক মই ধন্যবাদ জনাইছোঁ আৰু লগতে আমি মিডিয়াকো ধন্যবাদ জনাইছোঁ। আজি সঁচাকৈ আমি দুখিত। আজি আমাৰ ৭০ বছৰ অতিক্ৰম কৰিলোঁ আমি ৰাস্তা ঘাট অবিহনে। আমাৰ দুৰ্ভাগ্য, কিন্তু আমি বাৰম্বাৰ ভোটৰ সময়ত আমাৰ নেতা পালি নেতা আহি আমাৰ গাঁও ভৰি যায়, কিন্তু নিৰ্বাচনৰ পাছত সেই নেতাবোৰক আমাৰ দেখাৰ সৌভাগ্য নহ'ল আজিলৈকে। কিন্তু আজি চাওক, এই ৰাস্তাটো আমাৰ ৩খন গাঁও, বৃহত্তৰ গাঁও নিচুকা, চেঙ্গলীয়া, মণিপুৰ গাঁৱৰ প্ৰায় ১২,০০০ মানুহ নিত্য যোগাযোগ কৰি আছে, যাতায়াত কৰি আছে। কিন্তু আজি এই ৰাস্তাৰ যি অৱস্থা, এই অৱস্থাৰ জোৰা মৰাৰ কাৰণে আমি সদ্যহতে আমাৰ বিধায়ক মহোদয়ক ইতিমধ্যে ৫বাৰ লগ ধৰিছোঁ। তেওঁক ৰিকুৱেষ্ট কৰিছোঁ, আমি লিখিতভাৱে অলিখিতভাৱে তেওঁক নিবেদন জনাইছোঁ। জনোৱাৰ পাছত তেওঁ আজিলৈকে ১ পইচা দিয়াটো দূৰৰ কথা, পৰিদৰ্শন কৰিবলৈ অহা নাই। যাৰ জন্য আমি উপায়হীন হৈ আজি ৰাইজৰ পৰা, শ্ৰমজীৱী ৰাইজৰ পৰা আমি চাঁদা কালেকশ্যন কৰি আজি এই ৰাস্তাখিনি আমাৰ কণ স্কুলীয়া ছাত্ৰ ছাত্ৰী, ই ৰিক্সাবিলাকৰ কাৰণে আমাৰ শ্ৰমজীৱী ৰাইজৰ আজি তেওঁলোকে ই ৰিক্সা ঘৰত বহুৱাই তেওঁলোকে দিন হাজিৰা কৰি খোৱা মানুহ, তেওঁলোকে এবেলা দুবেলা দুমুঠি অন্য মানে পেটত দিব পৰা নাই। সেইপিনেদি আমি লক্ষ্য কৰি আজি আমাৰ এই সমাজ মিলি আমাৰ ইয়াত NGO আছে, আমি যুৱ সমাজ আছে, সকলোৱে আজি চিন্তা চৰ্চা কৰি আমি চাঁদা সংগ্ৰহ কৰি আজি আমি এইখিনি কাম আৰম্ভ কৰিছোঁ। তাৰ নজিৰ আপোনালোকে ইতিমধ্যে দেখিবলৈ পাইছে। গতিকে আমি সঁচাকৈয়ে দুখিত। আমাৰ এইজন বিধায়কক আমি আৰু কি ক'ম, এনেকুৱা প্ৰতিনিধি বনোৱাৰ পৰা আমি নিশ্চয় বিৰত থাকিম। আৰু এনেকুৱা প্ৰতিনিধি মনোৰঞ্জন তালুকদাৰ আৰু অনাগত দিনত যাতে আমাৰ ইয়াত আমি ৰাইজে তেওঁক প্ৰতিনিধি হিচাপে ভোট প্ৰক্ষেপ নকৰোঁ, তাৰ বাবে আমি ৰাইজক অনুৰোধ জনাইছোঁ। আৰু আমাৰ অসম চৰকাৰক মই বিশেষভাৱে অনুৰোধ জনাইছোঁ, আমাৰ এই অসম চৰকাৰে যিহেতু আমাৰ এই দুৰ্ভগীয়া ৰাইজৰ হিতাৰ্থে আমাৰ যি ৭০ বছৰীয়া গাঁৱৰ যি ৰেকৰ্ড ভংগ কৰিলে, আমাৰ দলংখন নিৰ্মাণ কৰি দিলে, গতিকে এইখিনি ৰাস্তাও কৰি দিয়াৰ কাৰণে আমি অসম চৰকাৰৰ ওচৰত ধন্যবাদ দাবী জনাইছোঁ। আৰু তেখেতক আমি কৰজন অনুৰোধ কৰিছোঁ, যিমান দূৰ পাৰে আমাৰ এই ৰাস্তাখিনি সম্পূৰ্ণ কৰি দি আমাৰ ৰাইজৰ যাতায়াতৰ সুচল অৱস্থা কৰি দিব লাগে। আমি বিগত ৭০ বছর ধরে আমার স্বাধীনতা পাইছোঁ। আমি এই ৭০ বছর ধরে আমি আমার নিজের বাটটো আমি নিজেই পকেটৰ ধন দিয়ে আমি নির্মাণ কৰি আছোঁ। মোটামুটি এই বাটটো ৭৫ বছর হয়ে গেল। আমার কোনো সরকারে আমাক এই দিয়া নাই, পয়সা পাতি দিয়া নাই। আমি নিজের পকেটৰ পইচা দি আমার রাস্তাখন আমি নির্মাণ কৰি আছোঁ। ইমান আৰু কিবা বোলে কয় যে মুছলিম মানুহৰ সাইড থাকিলে আৰু সেইটো সাইডত চৰকাৰে কাম নকৰে, সেইটোৰ কাৰণে আমি অনেক দুঃখজনকভাৱে চৰকাৰক আহ্বান জনাইছোঁ। আমিও মুছলিম মানুহ, বিজেপি, কংগ্ৰেছ সবকে আমি ভোট দিয়ে আহিছোঁ, কিন্তু কোনো চৰকাৰে আমাক এতিয়ালৈকে আমাক দলং বা এই ৰাস্তা ঘাটৰ কাম একো কৰি দিয়া নাই। আমি চৰকাৰক এনেকুৱা আহ্বান জনাইছোঁ যে আপোনালোকে সুদৃষ্টিৰে চাই আমাৰ এই কামখিনি
কৰিব লাগে আজি আমি চলিব পৰা হোৱা নাই এই ৰাস্তা ঘাটত এই ল'ৰা ছোৱালী স্কুলত যাওয়াত সময়ত মোটামুটি 3-4টা ল'ৰাৰ বা ছোৱালীৰ হাত ভাঙি গৈছে আৰু আপোনালোকে ৰাস্তাটো চাব মিডিয়া ভাই আছে টাউন ৰাস্তাটো দেখাই দিব এইখিনি মোৰ বক্তব্য জনপ্ৰতিনিধি কোন এমএলএ কোন বিধায়ক আমাৰ জনপ্ৰতিনিধি আগত আছিল ৰঞ্জিত দাস কুমাৰ এতিয়া এই মনোৰঞ্জন তালুকদাৰ তো দেখাই নাই আপনার যোগাযোগ করেছিলেন নাকি আপনারা যোগাযোগ কেইবাৰ কৰিছিলোঁ কিন্তু কৈছে যে ফেলাই দিম এতিয়ালৈকে একো কৰা নাই আপোনালোকৰ যেটো অঞ্চল এই অঞ্চলতে হিলদল ভাঙি আপোনালোকে বিধায়কক ফুল ভোট প্ৰদান কৰিছে একদম প্ৰচুৰ পৰিমাণ যে কোনো ক্যান্ডিডেট আহক আমি ভোট দিয়ে আহিছোঁ আমি ভোটত আৰু গাফিলতি কৰা নাই এনেকুৱা হয় নেকি যে ভোট লৈ তো মানে নিৰ্বাচনৰ সময়ত ভোট এই খালি নিৰ্বাচনৰ সময়ত সকলো দল প্ৰাৰ্থী ইয়াত আহি মানে আৰু ভোটৰ লালসাত ইয়াত আৰু কিবা প্ৰবঞ্চনা দি থাকে চাহ খুৱাই থাকে মানুহক চাহ খোৱাৰ আৰু সহজ সৰল মানুহ খেতিয়ক মানুহ এই কাৰণে এওঁলোকৰ এই অৱস্থা হৈছে আহি কৈছিল যে আপোনালোকৰ ৰাস্তাটো বনাই দিম চিন্তা কৰিব নালাগে এতিয়া একো কাম কৰা নাই আমাৰ নিচুকা গাঁও অঞ্চলৰ বেছিভাগ ৰাইজে কৃষিৰ ওপৰত নিৰ্ভৰশীল তো এই ৰাস্তাৰে আমি বৰপেটা ৰোডত যিমান প্ৰায় 50% চব্জি আমাৰ এই নিচুকা গাঁৱৰ পৰাই যায় তো এইখন ৰাস্তাৰে আমি কৃষক বন্ধুসকলে কিমান কষ্টৰে যে যাতায়াত কৰিব লগা হৈছে সেয়া কেৱল একমাত্ৰ এই নিচুকা গাঁৱৰ ৰাইজেই জানে আৰু 3-4 দিন হ'ল আমাৰ ইয়াতে দুটামান ই ৰিক্সা যাওঁতে পাল্টি হৈ 2জন ষ্টুডেণ্টৰ হাত ভৰি ভাঙিলে তাৰপিছত আমি ৰাইজে সজাগ হৈ এয়া আপোনালোকে চাব পাৰিছে আমি ৰাইজৰ পকেটৰ পইচা দি মাটি ফেলাই অলপমান কিবাকে ৰাস্তাটো মেৰামতি কৰিবলৈ চেষ্টা কৰিছোঁ ইয়াৰ আগতেও আমি বহুবাৰ আমাৰ বিধায়ক সৰ্বসমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ মহোদয়ক জনাইছিলোঁ আমি কেইবাবাৰ গৈছোঁ যোৱাৰ পিছতো তেখেতসকলে ইলেকশ্যনৰ আগতে যেনেকৈ প্ৰতিশ্ৰুতি দিছিল প্ৰতিশ্ৰুতি মতে কোনো কাম কৰা নাই আৰু তাৰ পিছতো আমি গৈছিলোঁ যোৱাৰ পিছত তেওঁলোকে কয় যে আমি আপোনালোকৰ ৰাস্তাখিনি কৰি দিম কিন্তু আজিলৈকে এক টুকৰি মাটি ইয়াতে পৰা নাই তো আমি কেৱল ৰাইজৰ পইচা দি আমি যিমানবাৰ ৰাস্তা ঘাট বান্ধিছোঁ মানে যিখিনি হৈছে আমাৰ তে আমি ৰাইজৰ পইচা দি কৰিছোঁ আপোনালোকে জানে ইয়াতে বেছিভাগ কৃষিৰ ওপৰত নিৰ্ভৰশীল এইটো আমি কি ক'ম যেতিয়া ইলেকশ্যন আহে তেতিয়াতো যিকোনো প্ৰতিনিধিয়ে আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰে যে এইটো কৰি দিম সিটো কৰি দিম যেনেকৈ আমাক মনোৰঞ্জন তালুকদাৰে ঠকিলে ঠিক তেনেদৰে যদি আমাক সব প্ৰতিনিধিয়ে এনেদৰে ঠগে তেতিয়াহ'লে আমি কাক বিশ্বাসত ল'ম যদি কিবা কৰে তেতিয়া আমি অলপ ৰাইজে অলপ সকাহ পাম फोरोंगिरि मावनो गोसो जानाय बिजाथिफोरनि थाखाय गोजोनथाव खौरां बाक्सा जिल्लानि सालबारियाव थानाय गुड सेफर नेशनेल स्कुलाव गोबां फोरोंगिरिनि गोनांथि जादों बे फरायसालियाव गाहाय फोरोंगिरिजों लोगोसे आखान्थि फोरोंगिरि आरो साबा आयदा फोरोंगिरिफोरनि गोनांथि जादों फोरोंगिरिफोरनि मासिखौ बिजाथिफोरनि गेजेराव आनजाद लानायनि गेजेरजों थिसननानै लानाय जागोन गाहाय फोरोंगिरि मासियाव एप्लाइ खालामनो थाखाय बिजाथिफोरा एमए एमएससी बिएड डिग्री लानाय इंराजि रोंगौथि गोनां लोगोआव 5 बोसोर गाहाय फोरोंगिरि महरै मावखांनाय रोंगौथि थानाय जानांगोन गाहाय फोरोंगिरिनि दान बान्थाखौ 14निफ्राय 20,000नि गेजेराव होनाय जागोन बेजों लोगोसे विज्ञान फोरोंगिरि इंराजि आयदानि फोरोंगिरि विज्ञान आयदानि फोरोंगिरि हिन्दी आयदानि फोरोंगिरि आरो सासे हस्टेल फोरोंगिरिनि गोनांथि बेफोर आयदा फोरोंगिरिनि थाखाय गोसो गुदुं बिजाथिफोरा एप्लाइ खालामनोब्ला विज्ञान फोरोंगिरिनि थाखाय बिजाथिया एमएससी आरो बिएड डिग्री लानाय जाथारनांगोन बेनि दान बान्थाखौ 10निफ्राय 15,000नि गेजेराव होनाय जागोन इंराजि आयदानि फोरोंगिरिनि थाखाय बिजाथिया इंराजि आयदायाव एमए खालामनाय आरो बिएड डिग्री लानाय जाथारनांगोन बेनि दान बान्थाखौ 10निफ्राय 15,000नि गेजेराव होनाय जागोन विज्ञान आयदानि फोरोंगिरिनि थाखाय बिजाथिया बिएससी लोगोआव बिएड डिलेड डिग्री जाथारनांगोन बेनि दान बान्थाखौ 9निफ्राय 14,000नि गेजेराव होनाय जागोन
हिन्दी आयदानि फोरोंगिरिनि थाखाय बिजाथिया हिन्दी आयदायाव एम.ए. खालामनाय लोगोआव B.A. D.Ed. डिग्री गोनां जाथारनांगोन। बेनि दानबान्थाखौ 9 निफ्राय 11,000नि गेजेराव होनाय जागोन। हस्टेल फोरोंगिरि महरै बिजाथिया B.A. B.Sc. लानाय लोगोआव इंराजि रोंनाय जाथारनांगोन। बेनि दानबान्थाखौ 8 निफ्राय 10,000नि गेजेराव होनाय जागोन। गोसो गुदुं बिजाथिफोरा थाबैनो 7086283946 नम्बराव WhatsAppनि गेजेरजों गावनि बिजाथिनि फोरमानलाइखौ हरनो हागोन। लोगोसे गोबां मिन्थिनो थाखाय 8473002079 जानबुं अनजिमायाव कल खालामनानै खौरां लाहरनो हागोन। आनजादखौ बोहैथि दाननि 30 अक्ट'बर रबिबार खालि फुंनि 10 रिंगायाव लानाय जागोन।